ছাত্ৰ ছাত্ৰী তথা ষ্টুডেণ্টৰ বাবে কেইটামান ছুইচ ক'ব বিচাৰিছোঁ। প্ৰথমতে যদি কোনোবা ছাত্ৰ বা ছাত্ৰীয়ে কথাবোৰ পাহৰি যায়, পঢ়িও তেওঁ কথাবোৰ মনত ৰাখিব নোৱাৰে, তেনেকুৱা ক্ষেত্ৰত তেওঁৰ বাবে ছুইচ এক্ট ACT এক্ট। দ্বিতীয়তে যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে নাৰ্ভাছ হয়, ভয় খাই যায়, প্ৰকাশ কৰিব নোৱাৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে ছুইচ হ'ব ব্লাফ BLUFF। তৃতীয়তে কোনোবা ছাত্ৰ ছাত্ৰী যদি এলেহুৱা হয়, শুই থাকিব বিচাৰে, পঢ়িব নিবিচাৰে, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে ছুইচ হ'ব ডু DO। চতুৰ্থতে যদি কোনোবা ছাত্ৰ ছাত্ৰী চঞ্চল হয়, পঢ়িব মন নকৰে, পঢ়া টেবুলত বহিব নোখোজে আৰু বহিলেও তেওঁ যদি পঢ়াৰ বাহিৰেও আন চিন্তাবোৰ আহি থাকে, তেনেকুৱা ছাত্ৰ ছাত্ৰীৰ বাবে ছুইচ হ'ব টুগেডাৰ তেওঁ জব কৰিব, চান্টিং কৰিব। ধন্যবাদ।